নমস্কাৰ বন্ধুসকল, আপোনালোকক খেতিৰ ৰিহা এই চেনেলটিলৈ আজি স্বাগতম জনাইছোঁ পুনৰবাৰ। তো আজি এইদৰে পাণ গছত গুৰিত তেনেকৈ পানী দি থকা হৈছে, যিহেতু এইটো অক্টোবৰ মাহত খুব মাটিবিলাক খৰাং হৈ পৰে। বৰষুণৰ যিহেতু খুব কম হয় বৰষুণো, তো এইদৰে মোৰ ইয়াত নলা নিচিনা প্ৰায় কৰি থোৱা আছে। তো ইয়াৰ মাজত এইদৰে পানী যোগান ধৰা হৈছে। মাটিবিলাক খুব শুকান হৈ যোৱাৰ বাবে আচলতে এইদৰে পানী যোগান ধৰা হৈছে। নহ'লে মাটিবিলাক খৰাং হৈ গ'লে লতাবিলাক সোনকালে ওপৰলৈ উঠা মানে খুব কমকৈ উঠে। তো সেইটো কাৰণে আজি এনেদৰে পানী যোগান ধৰি থকা হৈছে। বৰ বেছি পানী নহয়, কম পৰিমাণে যদি পানী আপোনালোকে এনেকৈ যোগান ধৰি থাকিব পাৰে, তেতিয়াহ'লে খুব ধুনীয়াকৈ পাণ গছবিলাক ওপৰলৈ উঠাত আচলতে সুবিধা হয়। আপোনালোকে যদি পাণ খেতি কৰে তেতিয়াহ'লে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ আচলতে বৰষুণ খুব কম হয় এই ছিজনকেইটাত। তো এনেদৰে আপোনালোকে পানী যোগান ব্যৱস্থাটো